আমি পাৰ্টি খাবলৈ ৰেডি হৈছো আৰু দেই गूगल पे पर हर बिल मिले आसानी से यस मोबाइल पे पापा फोन कर दिया हेलो एभ्रिवान नमस्कार मैं स्वप्ना मिली पाएं আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আজি লাষ্ট 31 ডিসেম্বৰ 23 বৰ্ষৰ আৰু আমি পাৰ্টি খাবলৈ আজিৰ কাৰণে আমি ৰেডি কৰি থৈছো আৰু এয়া আৰু এফালে খৰিও যোগাৰ কৰি থৈছো আৰু সুঙাও যোগাৰ কৰিছো আৰু এসাত এই পলিটো দেখিছেনে নামটো বিৰাজ পাটিৰ খুব টেলেন্ট লৰা এতিয়াৰ পৰাই খুব জানে পঢ়া শুনা যিমান ভাল হিমানেই ডান্সটো পাৰে এয়া জয় উঠাই লৈছে আৰু দাদাই এই আৰু আজিৰ আমাৰ স্পেশাল আইটেম কেটা হৈছে মাছ আমি লৈছো আৰু চিকেন লোকেল চিকেন আৰু এয়া আমি সুঙাত দিয়া মাংস আজি প্ৰথমবাৰ কাৰণে মই খাম স্পেশালি আৰু মোৰ মানুহজনে আগতে খাইছে তেও খাইছে কাৰণে বহুত টেস্টি বুলি আমাক স্পেশালি তেও বনাই খুৱাব আজি আমাক সো এয়া ধুনিয়াকে মিক্স কৰি লৈছে মছলা দি এয়া দাদা এয়া কুকুৰা পুৰি লৈছে তেল সেল দি আৰু নিমখ জলকীয়া গুটে যি দিবলগীয়া আছে এইবোৰ দি মেলি ধুনিয়াকৈ মিক্স কৰি লৈছে সুঙাত দিবৰ কাৰণে আৰু এয়া সুঙাত ভৰাইছে আৰু আসলতে ভিডিওটো মই 31 দিনাই কৰিছিলো কিন্তু সেইদিনাই মই এডিটিং কৰি পেলাই আপলোড কৰিব নোৱাৰিলো তাৰ বাবে মই দুখিত আৰু ভাবিলো আজি মই কৰিয়ে দিম আৰু তো দেৰিকৈ হলে মোৰ ভিডিওটো সকলোৱে চাব বুলি আশা ৰাখিছো দেখিছেনে এয়া বঢ়াইছে আৰু আমি সুঙাত দিয়া মাংস খাম হৈ গ'ল এয়া জুই দি দিছে আৰু এনেকৈ চিকেন কাটিছে আৰু দাদাই কাটি আছে কুকুৰা মাংস কাটিছে দেই দাদাই এফালে সুঙাত দি আছে মাংস কণী এটা ওলাইছে মানে আৰু লাষ্টত কি কৰিলে এই পোৱালিটোৱে ভাঙিব দিলে কণীটো এয়া চিকেন কাটিছে আৰু আপোনালোকে কি খালে আপোনালোকে পাৰ্টিত কি খালে বাৰু জনাবচোন মোক আমি মাছ আনিলো চিকেন লোকেল এয়াই আৰু দুটা ফ্যামিলিহে মানুহ নাই চাৰিটা মানুহ পোৱালিটো কাউন্ট কৰিব নোৱাৰি কাৰণ ই একেবাৰে নাখায় এয়া খৰি কাটো দিছো এইটো মাছ পুৰি লৈছে এনেকৈ মাছ ফ্ৰাই আৰু এয়া মাছ ফ্ৰাই কৰিছো দেই মই ভিডিও কৰি মই মাছটো ফ্ৰাই কৰিছো মাছটো আমি হে ঔটেঙা দি পেলাই আমি বইল কৰিম ঔটেঙা দি বইল কৰিম ঔটেঙা জোল এয়া পানী দি পেলাই উতলিব দিছো আৰু ঔটেঙা দিম আৰু এয়া ফাইনালি আমি এনেকৈ বনাই থাকোতে গুটেইখিনি লাহে হৈয়ে গ'ল মাছ ফ্ৰাইখিনিও এপিচ ৰাখিছো খাবৰ কাৰণে আৰু এয়া সুঙাত দিয়া হে চিকেনটো হৈ গ'ল ইফালে আকৌ পাতটো দিছিলে হেলি কুকুৰাৰ মানে লিভাৰখিনি এনেকৈ পাতত দি পেলাই আপোনালোকে খাই পাইছে বাৰু বহুত টেষ্টি হয় দেই চিকেনটো আমি ফ্ৰাই কৰি লৈছো বহুত বেছি টেষ্টি আৰু আমি কৰিছো সেইটোৰ কাৰণে একো বেলেগ অকেজন নাথাকিলেও আকৌ আমি এনেকৈ একেলগে খামগৈ বুলি স্পেচিয়েলি সেই চুঙাত দিয়া মাংসটো ইমান বেছি ভাল লাগিলে এয়া বা দীপশিকা বা তাই চিকেন বনাইছে চিকেন বনাই মই মাছটো বনালো আৰু চিকেনটো বায়ে বনাইছে চিকেন বনাই তাইও খাইছে এয়া দাদা হেপী নিউ ইয়াৰ এফালে আমাৰ ওচৰৰে দাদা এজন আহিলে তেওঁকো আমি মাতি পেলাই খুৱাইছো এয়া দাদাই ডান্স কৰিছে ময়ো কৰিছিলো কিন্তু মোৰ ভিডিওখিনি ডিলিট হৈ থাকিলে
ওই আলম গিদো ঘুরি দদয় পালি দাগ আলম গিদো ঘুরি দদয় পালি দাগ Yumam gyanggor kumam ngata dak salila ngata মোৰ মানুহজনৰ ডান্স হ'ব দেই আৰু কপিৰাইট লাগিব বুলি মই গানকেইটা অফ কৰি লৈছোঁ বাৰু তাৰপিছত কিহে পালে মই 2 বছৰ বিয়া হোৱা হ'ল আজি মই ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু ভাল লাগিলে আৰু ভিডিঅ' ইমানতে মই সামৰিছোঁ তেওঁৰ ডান্সৰ এই ভিডিঅ'খিনিতে মই সামৰিছোঁ আজিৰ ভিডিঅ' চ' যদি চাই ভাল লাগিলে ডু লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল বাই বাই